Hello friends, welcome to my Taspia channel. আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি কঁঠাল পিঠা বনোৱা ৰেচিপি এটা দেখাব লৈছো। তাকে চাওকচোন আপোনালোকে। কঁঠাল পকা কঁঠাল আছিল অলপমান, মই আগদিনাৰে আছিল অকমান পুৰা ফ্ৰিজত ভৰাই ৰাখিছিলো। তাৰপিছত এয়া লৈ লৈছো আৰু চালনী এখন তলত বল এটা লৈ লৈছো। ধুনীয়াকৈ চালনীখনত মহাই দিছো। ঘৰত বনাম যিহেতু একো নাই, হাতেৰে হেৰি কৰি দিছো, গ্লোভছ পিন্ধা নাই। আৰু এইখিনি হৈ গ'ল আৰু ইয়াতে মই দি দিছো অকণমান আটা অকণমান ময়দা আৰু ময়দা দি ধুনীয়াকৈ এইখিনি ফেটি লৈছো। আৰু অন্য বস্তু মই একো দিয়া নাই, আপোনালোকে মিঠা কিবা এড কৰিব পাৰে, চেনি নাই দিয়া। আনফালে কাষ্টনৰ কেৰাহী এখন লৈ লৈছো আৰু তাতে দিছো অকণমান তেল, বেছি নাই দিয়া তেল, ৰিফাইণ্ড অইলেই দিব লাগিব। মিঠাতেল দিলে অকণমান গোন্ধায়, সেইকাৰণে মিঠাতেলটো পাৰি। আৰু বেটাৰটো হৈ যোৱাৰ লগে লগে মই তাতে বেকিং পাউডাৰো দিয়া নাই দেই, ফুলি যাব চাব আপোনালোকে। ধুনীয়াকৈ 3টামান দি লৈছোঁ প্ৰথমে। আৰু কেৰাহীখন বেছি গৰমাই নিদিব, কাষ্টনৰ কেৰাহীখন বেছি গৰম দি দিলে একদম পূৰা ধোঁৱা ওলাই যোৱালৈকে হৈ যায়। এয়া দেখিছেনে? ল' ষ্টিমত এনেধৰণে মই ভাজি আছোঁ আৰু গোটেইকেইটা কমকৈ ভাজিছোঁ, তেল কমকৈ দিছোঁ। বেছি তেল খোৱাটো ভাল নহয় আৰু সদায় খোৱা নহয়। যেতিয়া বতৰৰ বস্তু খাব লাগে ন, এনেকুৱা ধৰণৰ জুতি ল'ব লাগে। কঁঠাল পিঠাৰ জুতি লৈ কোনে কোনে ভাল পায় ক'বচোন দেই। মই বিৰাটেই ভাল পাওঁ আৰু ভাল লাগে এনেধৰণে। আকৌ 4টা দি লৈছোঁ আৰু বাকী বেছি নাই বনোৱা, অকণমান বনাইছোঁ। আৰু বেলেগ ধৰণেও বনাই খাব পাৰি, আৰু আপোনালোকে বনাই খালে নাই ক'ব দেই। মোৰ এয়া ৰেডি হৈ গ'ল কঁঠাল পিঠা। এইখিনি চাওক কি ধুনীয়া হৈছে আৰু ফুলি গৈছে, বেকিং পাউডাৰ নিদিয়াকৈ। বেকিং পাউডাৰটো বেছি ভাল নহয়। যদি আপোনালোকৰ ভিডিঅ'টো আজি চাই ভাল লাগিছে তেনেহ'লে আপোনালোকে ফ'ল' কৰি দিব পেজটো দেই। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰো কৰিব। কেনেকুৱা হৈছে জনাবচোন। আজিলৈ আহিছোঁ, নেক্সট এটা ভিডিঅ'লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ।